হেল্ল' গাইজ ৱেলকাম বেক টু মাই আনাডাৰ মিনি ভ্লগ। যিহেতু কলেজত ভালকৈ ক্লাছ হোৱা নাই কাৰণ টিচাৰ্ছবিলাকৰ ইলেকশ্যনৰ ট্ৰেইনিং চলি আছিলে। আমাৰ এটা ক্লাছ কৰালে, তাৰপিছত আমি আহি গ'লোঁ কেণ্টিনলৈ। আমাৰ আজি পিডুচে পাৰ্টি দিছে। তাৰপিছত যিহেতু একো ক্লাছ নহয় আৰু সেইকাৰণে গোটেইকেইজনী গুচি আহিলোঁ কাৰণ গোটেইকেইজনীয়ে বজাৰ কৰিবলগীয়া আছিলে আৰু মোৰ ATM-ত সোমাবলগীয়া আছিল, তো মই ATM-ত সোমালোঁ। আৰু ইহঁতে এইফালে কাপোৰ চাব আহিছিলে, চাদৰ চাই আছিলে, কিন্তু সিহঁতৰ একো পচন্দ নহ'ল, সেইকাৰণে চাদৰ নল'লে। আৰু এইফালে গামোচাও চাইছিলে, কিন্তু পচন্দ নহ'ল কাৰণে নল'লে। তাৰপাছত আহিলোঁ আমি চেণ্ডেলৰ দোকানলৈ। সীতাৰ পিছ চেণ্ডেল কিনিবলগীয়া আছিলে, কিন্তু তাইৰ পচন্দ হোৱা নাছিল কাৰণে তাই মুখখন চাওকচোন ৰাইজ। আৰু এফালে তাই কেমেৰাত হাত চাতো দি দিছে। পাছত তাই ল'লেগৈ, গাইজ তাই চেণ্ডেল ল'লে। তাৰপিছত আমি আহিলোঁ ফলছৰ দোকানলৈ, যিহেতু ডেইজিৰ ফলছ ল'বলগীয়া আছিলে। তাৰপিছত মই এফালে ফ্ৰুটছ ল'লোঁহি। আৰু ইহঁতকেইজনী চাওকচোন ৰাইজ, কেনেকৈ মনে মনে এইফালে আঙুৰ চুৰ কৰি কৰি খাই আছে। আপোনালোকে এনেকুৱা কৰে নেকি? কমেণ্ট কৰি জনাবচোন। আজিলৈ আহিছোঁ তেন্তে দেই, বাই বাই।